গুড মৰ্ণিং নমস্কাৰ সকলোকে। এতিয়া ল'ৰা ছোৱালীকেইটাক গাড়ীত উঠাই থওঁগৈ এতিয়া গাড়ীত উঠাই থওঁগৈ। সিহঁতে আমাৰ চুনচুনীয়ে আকৌ সদায় যাব লাগে, বৰষুণ দিলে যাব নিদিয়ে, কিন্তু ৰ'দ দিলে সদায় সিহঁতক গাড়ীত উঠাই থৈ আহিব লাগে। এতিয়া সিহঁতেকেইটা গ'ল, গাড়ীত গ'ল, উঠাই থৈ আহিলোঁ। এইফালে জপনাখন বন্ধ কৰি দিছোঁ, গৰু ছাগলী যে বহুত সোমায়, গৰু ছাগলী সোমাই বাৰীত একোৱেই নাথাকে, চব খাই দিয়ে। তামোলৰ পুলিবিলাকো খাই দিয়ে, চাপৰ যিবিলাক থাকে চব খাই পেলাই। ফুলৰ পুলিবিলাকো ইমান খাই দিয়ে নহয়, খঙে উঠি যায়গৈ। তাৰপিছতে আহিলোঁ এতিয়া প্ৰথমে মই ৰুমটো চফা কৰি লৈছোঁ, আলনাবিলাক চফা কৰি লৈছোঁ। বিছনাবিলাক ৰাতিপুৱা পাৰি দিলোঁ, কিন্তু তাৰপৰা আলনাবিলাক যে ইমান মিচিং কি আমাৰ দোনবেটি আকৌ স্কুলত নাচিব বোলে, সেইকাৰণে কাপোৰ ইটো উলিয়াই সিটো উলিয়াই আলনাবিলাক মিচিং হৈ থাকে। তাৰপিছতে আকৌ পাকঘৰলৈ আহিলোঁ, সিহঁতি যোৱাৰ পিছত যে কাঁহী বাতি বহুত ওলাই, সেইখিনিকে ধুই মেলি ল'লোঁ। আৰু এতিয়ালৈ আহিলোঁ, আকৌ লগ পাইছোঁ এটা ভিডিঅ'ত। কামৰ মাজতে আকৌ চাহ বনাইছোঁ বাগানত পাত ছিঙি আছে নহয়, তেওঁলোককো চাহ দিবগৈ লাগে। ৰাতিপুৱাই অহা যিহেতু চাহ আকৌ নিদিলে ক'ত হ'বতো নহয় জানো। সেয়া এতিয়া ৰুটি বনাই লৈছোঁ, ৰুটি বনাই আকৌ চাহ 1 কেলি লৈ লৈছোঁ। সিহঁতক চাহ দি থওঁগৈ, বাগানত পাত ছিঙি দিলে, গৰম ৰ'দো যি দিছে, খাওঁ নালাগে জানো। সেয়া এতিয়া দি থওঁগৈ। আমিনো ঘৰৰ ভিতৰত সোমাই থাকিম, সিহঁতেতো ৰ'দতে পাত ছিঙি নহয় জানো। সেয়া এতিয়া যাওঁ, মই বাগানত চাহ দি থওঁগৈ। গৰমো ইমান পৰিছে নহয়, ৰ'দ দিছে ইমান। এতিয়া চাহখিনি দি থৈ আহোঁগৈ, সিহঁতক দি থৈ আহি এই পাতৰ ঘৰ এটা বনাই থৈছে সিহঁতে, এতিয়া চাহ খাই আৰু মই এতিয়া যাওঁ ঘৰলৈ। এতিয়া যে বাগানৰ পাতৰ ৰেটেই নাইকিয়া হৈ গৈছে, কি ক'ব আৰু। চাওকচোন, বাগানত পাতো নোলোৱা হৈছে, পাতৰ দামো নাইকিয়া হৈছে। বাগানত